তো গাইজ মই জয়নিয়াল যাই আছোঁ প্ৰীতম ক্ষেত্ৰতে আজি কি হ'ব কি নহয় চব কৈ আছোঁ মানে আজি এটা বেলেগতকৈ বেলেগ ভিডিঅ' হ'ব যাব ফুড চেলেঞ্জ হ'ব এটা কিন্তু বেলেগ ধৰণৰ ফুড চেলেঞ্জ যাই কিনে দেখি আছোঁ ব্লগ। তো গাইজ স্বাগতম প্ৰীতম শৰ্মা ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ। তো আজি কোনো ধৰণৰ সেনা ভিডিঅ' নহয়, আজি হ'ব যাই আছে আমাৰ ফুড চেলেঞ্জ। তো ফুড চেলেঞ্জৰ কাৰণে আমাৰ আহি গৈছে হাঠিয়াৰ আহি গৈছে। তো আজি ফুড চেলেঞ্জটো হ'ব কি হ'ব তাৰ কাৰণে আমাক কিছুমান বস্তুৰ প্ৰয়োজন হ'ব। কি বস্তুৰ প্ৰয়োজন হ'ব আমি যাই আছোঁ মানে ফাৰ্ষ্ট আমাক কি লাগিব এতিয়া আমি কি কাটিব যাম কলপাত। তো গাইজ এতিয়া আমি কলপাত কাটিব যাম। এইকেইটা মানে ফুড চেলেঞ্জটোৰ কাৰণে আমাক লাগিব কলপাত। তো আমি কলপাতটো কাটি লওঁ, লৈ আপোনালোকে অপেক্ষা কৰক। খাবি দে লাচিত বৰফুকন নহয় হা লাচিত বৰফুকনে একেই ঘাপতে চব নহয় বাপৰে বাপ বীৰ লাচিতৰ তেজ আছে আপোনাৰ গাত একদম চাই থাকক। তো গাইজ এতিয়া আমি কলপাত কাটিম। কলপাত গিলাও ইমান তালত এইখন ভাল হ'ব কাটি দিয়া সেনেদৰে নহয় কেৰাকে ধৰা নো চিধাকে নধৰাকে মোৰ চিষ্টেমে এইটো মাৰা ৰক্স পৰি আছে ৰক্স ইয়' অঁ কি কাটিলা আকৌ নাথিব লাগিব এইখন। তো গাইজ এইখন হ'ল কলপাত। তো এইখন আমি ধুই লওঁ, লৈ আপোনালোকক ভ্লগটোত লগ পাই আছোঁ। ভ্লগ নহয় চৰি ফুড চেলেঞ্জ। নতুন নতুনকে জিকিৰি নহয় অ' গেলাই এখন হ'লে হ'ব না হ'ব লৈ আহ। setup is almost ready and the joinal is the what is this কঠাল। তো সেইটো আমি কাটিম এতিয়া। সেনেকৈ নহয় সেনেকৈ খাবি নেকি মই দেখাই আছোঁ আপোনালোকক। তো কি এইটো ডিঙিছোঁ নেকি হে নাই দূৰে হৈছে খনাই আকৌ তো গাইজ ৰুলটো কৈ দিছোঁ আপোনালোকক। এতিয়া আমি কঁঠালটো বিলাই ল'ম মানে সমানে দো ভাগ কৰি ল'ম আৰু ফুড বিলাবি তো গৰমটো গম পাইছে আৰু তো এটা ৰুল আছে মানে আৰু তো ৰুলটো মই কৈ দিছোঁ আপোনালোকক। যোনে হাৰিব তাৰ এটা পানিছমেণ্ট আছে। এতিয়া কোনে জিকে কোনে হাৰে তুমি চাই লওঁ আৰু। তো ই বিলে আছে বিলতো শেষ হৈ লওক। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ডিছক্লেইমাৰ মাৰি দিছোঁ, যিহেতু গৰমৰ উত্তাপটো গমেই বেছি কেনে কি ধৰণৰ গৰম দিছে। চলা আমাৰ মানে গোটেইখিনি ভিজি গৈছে আৰু। তো ডিছক্লেইমাৰ এই ভিডিঅ'টোৰ জৰিয়তে যাতে কোনো মানে জেদা জেদিকে খোৱা খুৱাই সেই নকৰে। আমি এইটো এনেই মানে আমিতো অলপ খোৱা টাইপ আৰু মানে আমাৰ অভ্যাস আছে। তো যিঘৰৰ অভ্যাস নাই বতৰৰ ফলত শাক এটলিষ্ট দুপিচ শাক যাৰ সহ্য নহয় এনেকৈ মানে জেদা জেদি কৰি নাখোৱা আপোনালোকৰ ক্ষতি হ'ব পাৰে, যিহেতু গৰমটো বহুত মানে বহুত একেদিন বহি ধানত আৰম্ভ কৰি দিওঁ। কঁঠালো হাতে দিব আঠা খাই দিওঁ পানিছমেণ্ট আছে কিন্তু যোনে হাৰে তাৰ এটা পানিছমেণ্ট হ'ব মানে কি পানিছমেণ্ট আৰু মোক দেখি না হাৰি ইমান পাই নেকি। তো গাইজ যোনে হাৰে তাৰ এটা পানিছমেণ্ট হ'ব। পানিছমেণ্টটো আপোনালোকে চাবৰ কাৰণে সেইসকলক চাই থাকক। আমি এতিয়া আৰম্ভ কৰোঁ। মাৰ যা মাৰ। তো গাইজ এতিয়া আমি আমাৰ ফুড চেলেঞ্জটো আৰম্ভ কৰিম। মানে এক পিচ খাম, গুটি দি আমি কাউণ্টিং কৰিম মানে এটা গুটিতে কাউণ্টিং কৰিম। তো ষ্টাৰ্ট কৰোঁ 1 2 3 ষ্টাৰ্ট। এটা মোৰ দুটা গুটি পৰিল টুল এটা দুটা দুখন আছে তিনি দেখা যাচ্ছে আচ্ছা একটা খালি গৈ পিছৰ গুটিয়ে নাই মৰবি Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.
তো গাইজ মই আৰু নৰো মই হাত দাঙি দিছোঁ মোৰ যাব আৰু গাইজ ইঞ্জিন মাৰিব লাগিব কিন্তু দেখা দে কথা এতিয়া গাড়ী এতিয়া গাড়ী আমি কাউণ্টিং কৰিম কাৰ কিমান স্ক'ৰ হ'ল তোৰ চাই থাকক ভাগৰ লাগি গৈছে আই তো গাইজ এখেতে এতিয়া কাউণ্টিং কৰিব দেখ এতিয়া এটা জইনাল এখন গণিম আমি দেখোন 20 তো গাইজ এতিয়া মোৰখন কাউণ্টিং হ'ব তুমি এসো হা এনা এসো তুমি এসো দেচোন গণা যা কি হ'ল 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15 তো গাইজ আমাৰ জইনালে বিজয় লাভ কৰিলে জইনালে 24 পইণ্টত মানে 24টা মানে আল্টিমেট ধৰণে তাৰমানে খাইছি আৰু কঁঠাল আৰু মই খাইছোঁ 15 পিচ এসি এসি না বন্ধুর আছে হ্যাঁ এসি তলত যাওয়া গরম তো গাইজ উদ্ভুত গৰম আৰু বাৰ হাক দিছোঁ এই গৰমত আপোনালোকে ট্ৰাই নকৰিব যেদা যদি কৰি আমাৰ অৱস্থা এতিয়া বয়া কি হয় ক'ব নোৱাৰোঁ আৰু নাই তো মই এতিয়া পাৰিম পানিছমেণ্ট খাব লাগিল অ এ মই পাৰি গৈছো এ তো পানিশমেন্ট দিয়া punishment। হাতটা ধুই ল হাতটা ধুই লওঁ হ'লেও আমি পানিছমেণ্ট লৈ আছোঁ চাই থাকক ভিডিঅ' ও প্ৰভু কি হল উগাৰ আহিছে এতিয়া দে দে পানিশমেন্ট কি দিওঁ তোক এতিয়া পানিছমেণ্ট বা কি দিয়া এটা কাম কৰ 50 বাৰ উঠাব 50 জানো কি ফাল্টু নেকি পাগলা নেকি কি পাগলা নেকি তই চলি আছে কেমেৰা অন হৈ আছে কিন্তু 50 বাৰ এটা আকৌ কাণত ধৰি ফাৰ্ষ্ট বুলিয়ে কৰিম কিন্তু এইবাৰ গাইজ আপোনালোকৰ কাৰণে অ কাণত ধৰি দে মই গুনি আছো তই কৰ ষ্টাৰ্ট কৰোঁ অ দে হাৰাৰ কাৰণে ইয়া নাওগে আহে আহি piso dapat. Start. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15. তো গাইজ পানিছমেণ্ট হৈ গ'ল তো মানে অলপ মানে এইটো চেনেলত অলপ এনেকুৱা ধৰণৰ ব্যতিক্ৰমী ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম মিলি জুলি এম জেটো মানে এইটো সৰু সুৰা এম জে আৰু তো যদি আজি ভিডিঅ'টো চাই ভাল পালে হ'ব হচ্ছি ভাগৰ লাগছি না কওক আপুনি কওক কওঁ নাকি অঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ইয়াৰ পিছত লাইক কৰিব শ্বেয়াৰটো কৰি দিব আৰু নতুন ফুড চেলেঞ্জ লৈ আহিব আমি চেষ্টা কৰিম ব্যতিক্ৰম ধৰণৰ ভয়ংকৰ ফুড চেলেঞ্জ ডেঞ্জাৰাছ মকিৰ প্ৰাইচ মাৰ্ভেলাছ অদিন কি দিবি দিছোঁ চেছ কৰি লওক তো চেনেলটো নিউ হ'লে ছাবস্ক্ৰাইবটো কৰি লওক আৰু এইটো চেনেলত মই নতুনটো তো এইটো চেনেলত তাৰমানে ধুনীয়া মানে NCSৰ ছংগিলা দি থাকিম মানে ন' কপিৰাইট সেইগিলাখান গান আপোনালোকে ইউজ কৰিব পাৰিব নিজৰ ভিডিঅ'ত আৰু লগতে ভ্লগিং আৰু ফুড চেলেঞ্জটো আজিলৈ ইমানতে বাই লগ পাই আছোঁ তাৰ অন্য ফুড চেলেঞ্জৰ সৈতে একদম একদম তো আজিলৈ বাই বাই